নমস্কাৰ বন্ধুসকল, মই কিৰণ শৰ্মা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ একমাত্ৰ ইউটিউব চেনেললৈ। আৰু আপোনালোকে চাই আছে NL Vlogs and Entertainment। হয় বন্ধুসকল, আজি বিশেষ একো ব্লগ নবনাওঁ, মানে মোৰ লগৰ ল'ৰা এটা অসমৰে হয়, মাজুলী। আমি মানে আগতে একেলগে কাম কৰিছোঁ, এতিয়া বৰ্তমানলৈকেও একেলগে কাম কৰিছোঁ। চাব পাৰে দুইপিনে আন্ধাৰ আছে, অলপ পোহৰ তলা পোহৰতে কাম। নামটো হৈ গ'ল ৰ'ব এখনি পোহৰ লগত। এই আৰু বন্ধুসকল, এজন লগৰ দেখিলে আপুনি আন্ধাৰত দেখাব নোৱাৰিলোঁ, চৰি। আৰু এইজন লগৰ মানে ঘৰ মাজুলী, নাম আছিলে গান্ধী, কি আছিলে পায়েং, গান্ধী পায়েং হয় আৰু মাজুলী হয় ঘৰ। আৰু আজি যাবগৈ বেচেৰা ঘৰলৈ, আজি ৰাতি মানে 2টা বজাত ফ্লাইট আছে। আৰু হেপ্পী জাৰ্ণি, ভালকৈ যাবা নে কি? সেইকাৰণে বিদায় কৰিবলৈ ৰাস্তালৈকে আহিলোঁ। আৰু কি কৰিব, বন্ধুগণ গৈ আছে, বৰ বেয়াও লাগি আছে, কি কৰিব আৰু। আমিহে যাব পৰা নাই আৰু দেই ঘৰলৈ, কেতিয়া হ'ব ঠিকনা নাই। আপোনালোকে মানে অসমৰ পৰাই মৰম চেনেহ দি থাকিব, আশীৰ্বাদ দি থাকিব, তেতিয়া আহি আছোঁ গাঁৱলৈ। ময়ো গৈ আছোঁ আজি। হয় বন্ধুসকল, গৈ আছে এতিয়া, বৰ বেচাৰ বৰ দুখ লাগি আছে, কি কৰিব আৰু। একো নাই, যাওক ভালে ভালে গৈ আহক নেকি, তাৰে ভালকৈ যাওক। গান্ধী ভালকে যাবা আৰু দেই, একদম হেপ্পী জাৰ্ণি, একদম ভালকে যাবা। মাজুলীত গৈ পিনে ফোন কৰিবা আৰু। গুৱাহাটীত পায়ে ফোন কৰিবা, লেণ্ডিং হোৱাৰ লগে লগে ফোন কৰিবা, আহি পালোঁ বুলি। ঠিক আছে, 2টা বজাত ফ্লাইট আছে, মিনিমাম 5টা-6টা বজাত ৰাতিপুৱা পাই যাব, গুৱাহাটী লেণ্ডিং হ'ব। একো নাই, ভালকে যাবা। আৰু এয়া তুমিও কিবা এটা কৈ দিয়া আৰু, কি ক'বা কৈ দিয়া, আমাৰ ৰাইজে চাই আছে না। যিমান লগৰ ল'ৰা আছে কিৰণ শৰ্মা নহয়, NL Vlogs and Entertainment, এইটো মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুমি মিচিঙত কৈ দিয়া, মিচিং ভাই বন্ধু আছে না, বহুতখিনি বন্ধু আছে মোৰ, কৈ দিয়া তুমি। NL Vlogs and Entertainment, मेरे चैनल में किरण शर्मा, मैं किरण शर्मा से ঠিক আছে, একো নাই, কিৰণ শৰ্মা কৈ দিয়া। मेरे चैनल में सब्सक्राइब दिया आप तुम्हें, वो लगाओ बंधु बांधवी कायदा आप तुम्हें। আৰু থেংক ইউ ছ' মাছ, ভাল লাগিল। ভালকৈ যাবা, হেপ্পী জাৰ্ণি। ঠিক আছে, গুৱাহাটীত পাই পিনে ফোন কৰিবা। বন্ধু গৈ আছে, বৰ বেয়া লাগি আছে, কি কৰিব বন্ধুসকল। ৰাস্তালৈকে আহিছোঁ অলপ আগবঢ়াবলৈ, মানে আমাৰ লগত নাথাকে, মানে আমাৰ একেটাই মানে কোম্পানী, মানে একেটাই লাইনতে কৰে, মানে আমাৰ একেলগে কৰে। আৰু আগতে আমি একেলগে আছিলোঁ, কিন্তু ইয়াতে আছিলোঁ। এতিয়া অলপ আগত মানে ৰুম আছে, তাত যাব, তাত তাৰ বেগ চেগ আছে, চব পেকিং কৰি থোৱা আছে, ৰেডি আছে, কাপোৰ কানি আছে। লৈ পিনে যাবগৈ ইয়াৰ পৰা এয়াৰপৰ্ট, তাৰপিছত 2টা বজাত ফ্লাইট আছে, ইয়াৰ পৰা যাব কলিকতা, লেণ্ডিং হ'ব জানো কলকাতা? 8টা বজাত ফ্লাইট আছে, 5টা বজাত ফ্লাইট আছে নেকি? 2টা বজাত বুলি কোৱা নাই নেকি? আচ্ছা, চৰি, মই কোৱাটো ভুল হৈছে। 2টা বজাত মানে ইয়াৰ পৰা যাব, মানে ৰাতিপুৱা 5টা বজাত ফ্লাইট আছে, 8টা বজাত পাবগৈ আৰু গুৱাহাটী। কলকাতাত লেণ্ডিং হ'ব জানো? ডাইৰেক্ট ন? ডাইৰেক্ট গুৱাহাটী ন? আচ্ছা, ডাইৰেক্ট গুৱাহাটী যাবগৈ আৰু। একো নাই, 5টাত গ'লে 8টাত পাই যাব, 3 ঘণ্টাত আৰামত পাই যাব। আৰু ৰাতিপুৱা গৈ পিনে ফোন কৰিবা, পাই পিনে লেণ্ডিং কৰিলোঁ বুলি। ঠিক আছে, আমাৰ বছ গ'ল আগে চাব পাৰে। বছো আছে আমাৰ লগত, একো নাই। বছে লৈ আনিছিলে লগ কৰিবলৈ, লগ কৰিলোঁ, মানে যোৱা লাষ্টতে লৈ আহিছে। চাওক, 2দিন আগত যোৱা লগ কৰা হ'লে, 2দিন পিছত মই ঘৰলৈ গৈ আছোঁ বুলি কোৱা হ'লে আমি যেতিয়া কিবা এটা কৰিলোঁ হেঁতেন, এতিয়া দিবলৈ একো নাই, একো নাই, কি কৰিব দেই। বৰ বেয়া লাগি আছে। একেলগে কাম কৰিছোঁ, একেলগে ফূৰ্তি কৰিছোঁ, একেলগে মানে বহুতখিনি কৰিছোঁ। চাওক, আজি আমাক এৰি থৈ গৈ আছে আৰু। বাৰু তোমালোকে শ্বেয়াৰ কৰি দিবা বন্ধুহঁতক, গাঁৱত গৈ পিনে মোৰ লগৰ বুলি ছাবস্ক্ৰাইব কৰি দিবা। আৰু মানে মুঠতে অসমৰ ৰাইজক মই এইটোৱে ক'ব বিচাৰোঁ, আমি আছোঁ বাহিৰত, কৰ্ণাটকা, বেংগলোৰ চিটিৰ ভিতৰত ন। আমি ইয়াৰ পৰা কিমান সৌন্দৰ্য, কিমান কি দেখাব পাৰোঁ, কিমান যি মানে কৰিব পাৰোঁ, আৰু সেইখিনি সময় যিমান কটাব পাৰোঁ আপোনালোকৰ মাজত, আমাৰ অসমৰ ৰাইজৰ মাজত শ্বেয়াৰ কৰোঁ। চাওক, বাহিৰতো এনেকুৱা আছে বুলি দেখাবলৈ চেষ্টা কৰোঁ। অসমৰ পৰাও আপোনালোকে মৰম চেনেহ এনেকৈ দি থাকিলে, যেতিয়া আমিও মানে উৎসাহ আৰু বাঢ়ি থাকিব, তেতিয়া আমি আপোনালোকক বহুত কিবাকিবি কৰিম। সেইকাৰণে কওঁ বাৰে বাৰে, মৰম আৰু আশীৰ্বাদ দি যাব। মই ইয়াৰ পৰা, বেংগলোৰ চিটিৰ পৰা আপোনালোকৰ কাৰণে এণ্টাৰটেইনমেণ্ট দি যাম, নে কি কোৱা বন্ধু? এই যে আৰু। 100 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 1
আপিন দতব নে আপি নমাৰা আবাগে ভাতটো খাই লৈ যাবা আৰামত আপি নয় কেপিকানে ডকুমাই আপি নাম জানিয়ে দুনা মাতো মেনা মে কা দুনা আপি না দুনা এটা কথা কওঁ আপোনালোকক মই মানে আমাৰ গাঁৱতো আছে মিচিং মানুহ বহুত আছে কিন্তু মিচিং ভাষাৰ মানে অলপ মই বুজিও নাপাওঁ ক'বতো দূৰৰ কথা বুজিয়ে নাপাওঁ ইয়াত আহিলোঁ ইয়াত গোটেইখিনি মাজুলী ধেমাজি মানে গোটেই মিচিং ল'ৰা আছিলে আগতে এতিয়াও আছে বাৰু অলপ ওচৰে পাজৰে আছে ইহঁতৰ লগত থাকি মানে মিচিং ভাষা অলপ চলপ ক'ব পৰা হ'লোঁ না নহ'লে মই এইটো জনা নাছিলোঁ খুব ভালে লাগিছে সেয়া আৰু বন্ধু কি কৰিব আমাৰ মুৰ্গেশপল্লীয়া যাওঁ আৰু ইয়াৰ পৰা বিদায় দিব লাগিব আৰু বেয়া লাগি আছে মনটো ভাল লগা নাই বাৰু হেপী জাৰ্ণি ভালকৈ যাবা নে কি ঠিক আছে ৰ'বা তোমাক একো দিব নোৱাৰিলে বস্তু এটা দি আছোঁ ৰ'বা মিঠা চুপাৰী খাই যাবা এই আৰু ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ বাৰু ইমানেই কৰিলোঁ ইয়াৰ পৰা গুড নাইট চিলড্ৰেন টাটা বাই বাই